এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপিকাছ ব্লগ। আজি যাবলৈ ওলাইছোঁ তালাপত থকা কালী মন্দিৰলৈ ঘৰৰ সকলোৱে মিলি। আৰু হাতত দেখিছেনে চেণ্ডেল লৈ লৈছোঁ, উপায় নাই, ইমান বোকা হৈছে। আৰু এয়া গাড়ীত উঠি মেলি আমি যাত্ৰা কৰি আছোঁ। আৰু এয়া খুৰা ৰৈ আছিল, যিহেতু খুৰা মানে কিছুমান বস্তু থাকি আহিছিল, তাৰ কাৰণে বজাৰত আগতেই আহি লোৱা হ'ল। তাৰপাছত ৰৈ মেলি আৰু ইফালে আমি যাবলৈ ওলাইছোঁ, যিহেতু বেছি দূৰ নাই আমাৰ ঘৰৰ পৰা। আৰু এয়া দেখিছেনে, আমি সকলোৱে গাড়ী একেবাৰে ফুল কৰি দিলোঁ। আৰু আপোনালোকে জানেনে, আমাৰ ঘৰত মানে কিবা এটা যদি বিয়া লাগে, তো আমাৰ ঘৰৰ মানুহ যিমান আছে গাড়ী ফুল হ'ব, আৰু বেলেগ মানুহ যাব মানে ভৰসা নাই। আৰু কথা কওঁতে কওঁতে এয়া পালোহি কালী মন্দিৰ, যিহেতু ৰাস্তাৰ একেবাৰে কাষতে আছে, না কোনোবা ফালে সোমাব লাগে নে মানে অলপো মানে প্ৰব্লেম নাই ক'ব গ'লে। আৰু এয়া দেখিছেনে, তাৰ মানে ডান্স কি চাব, গান বজাই থৈছে, মানে তাই কি কৰোঁ কি নকৰোঁ কৰি গৈছে। আৰু এইফালে মুখৰ এক্টিংবিলাক চাই মানে আপোনালোকে হাঁহি মানে পেট বিষ হৈ যাব, তেনেকুৱা মানে তাই কি কৰি থাকে। আৰু এয়া গাড়ীৰ পৰা নামি পৰিলোঁ, মাহঁত সেইফালে নামি আছে। তাৰপাছত এয়া অলপ ভিডিঅ' কৰি দেখালোঁ, যিহেতু দেখাবতো লাগিব ক'ত আছে কি আছে। আৰু এয়া সকলোকে দেখাই লৈছোঁ, আৰু দাদাকো দেখালোঁ। দাদাই কৈছে ব্লগ কৰিছ নেকি, অঁ বুলি কৈছোঁ, মোক নেদেখাবি বুলি কৈছে, হ'লেও মই মনে মনে কৰিলোঁ। আৰু এইফালে সকলোৱে নামি পৰি তাৰপাছত ভিতৰলৈ এতিয়া সোমাই গৈছোঁ, খুৰাই আগত গৈছে, তাৰপাছত বস্তুবিলাক লৈ লৈছে। আৰু এয়া চেণ্ডেল খুলি মেলি ভিতৰলৈ যোৱা হৈছে, দেখিছেনে। আৰু এতিয়া মন্দিৰটো দেখাম আপোনালোকক, ইমান ধুনীয়া এটা পৰিৱেশ নহয়নে। মোৰ মানে মন্দিৰত গৈয়ে ভাল লাগে, সঁচা কথা ক'বলৈ গ'লে। মানে বেলেগত যোৱাতকৈ মন্দিৰত কোনোবাই যদি যাবৰ কাৰণে লগ ধৰে, মই আগতেই যাম বুলি কৈয়ে দিম। আৰু এইফালে দেখিছেনে, খুৰাই চকী ওলাই দিছে, তাৰপাছত বহি পৰিলোঁ। অলপ সময় বহি মেলি আকৌ এয়া ভৰি ধুবলৈ আহি পৰিলোঁ, অলপ মন্দিৰত সেৱা ল'ম বুলি। ভৰি ধুই মেলি এইফালে অলপ পানী ছটিয়াই মেলি এতিয়া গৈছোঁ সেৱা ল'বৰ কাৰণে। তাৰপাছত ভণ্টিক দিলোঁ মোবাইলত ভিডিঅ' কৰিবৰ কাৰণে, দেখিছেনে কেনেকৈ কৰি দিছে। আৰু এইফালে মন্দিৰৰ মানে গেট খোলাই নাই, যিহেতু পণ্ডিতজন অলপ দেৰিকৈ আহিব। আৰু এয়া সেৱা লৈ লৈছোঁ। তাৰপাছত মই মোবাইল লৈ মেলি এতিয়া মাহঁতকো ভিডিঅ' কৰি দিছোঁ, যিহেতু মই অলপ সময়ৰ মানে ভিডিঅ' কৰি থৈছোঁ। আৰু ইউটিউব এনেকুৱা এটা প্লেটফৰ্ম, য'ত মানে পাছত গৈও চাব পাৰি। মোবাইলৰতো কোনো ভৰসা নাই, কেতিয়া বেয়া হৈ যাব পাৰে, গোটেইখিনি ডিলেট হৈ যাব পাৰে। আৰু মানে তেনেকৈ চাবৰ কাৰণে মানে ব্লগ বনোৱা ষ্টাৰ্ট কৰিছোঁ। আৰু এয়া দেখিছেনে, চব্জিবিলাক মানে কাটিবৰ কাৰণে লৈ লৈছে, যিহেতু আজি মানে মন্দিৰত ভোগ লগোৱা হ'ব। আৰু যোৱাকালি আইতা এইবিলাক বস্তু দি গৈছিলে, মানে কি লাগতিয়াল বস্তু, চব্জি, দাইল, চাউল, সকলোবিলাক। আৰু এইফালে কাটিব লাগি গৈছে মা ভণ্টি দুয়োজনী মিলি। আৰু মই কিন্তু ভিডিঅ' কৰাত ব্যস্ত দেই, মই একো কাম চাম কৰা নাই। আৰু এইফালে ভাইটিকো চাবলগীয়া হৈছে, দেখিছেনে ইমান উৎপাত কৰিছে, মানে ইফালৰ পৰা সিফালে দৌৰ মাৰি আছে, তাক ৰখাব পৰা নাই। আৰু এয়া দেখিছেনে তাৰ উৎপাত। তাৰপাছত কাটা মেলা হৈ গ'ল, আৰু ভণ্টিয়ে ইয়াত দেখাই দিছে তাই, মই তাকো ভিডিঅ' কৰি দিছোঁ। আৰু এয়া আইতাও কাটি আছে, বাকী যিমানখিনি কাটা হৈছিলে মানে ধুবৰ কাৰণে লৈ যোৱা হ'ব এতিয়া। এয়া মাহঁত গ'ল ধুবৰ কাৰণে, মা আৰু ভণ্টি। তাই একেবাৰে পেন কুচাই লৈছে, নহ'লে তিতিব যে ধুওঁতে। আৰু এয়া এতিয়া ধুই ল'ব। আৰু মই তাত থিয় হৈ ভিডিঅ' কৰাত মানে তাত পূজা কৰিব গৈছিলোঁ নে ভিডিঅ' কৰিব গৈছিলোঁ নিজেই নাজানো, একো কামেই কৰা নাই মই। আৰু ইফালে ধুই লৈছে। তাৰপাছত ভিতৰত গৈ আকৌ চালোঁ যে কাটা হ'লনে নাই, হোৱা নাই। আৰু সেই চাইডৰ তেওঁক দেখিছেনে, তেওঁৱে মানে ভোগ বনায়। আৰু ইফালে যিহেতু ভিতৰত ভিডিঅ' কৰা মানে মানুহ বেলেগ সোমোৱা নিষেধ, হ'লেও আমি যিহেতু ভোগ দিছোঁ সেইকাৰণে সোমাব দিছে। মানে মই ভিডিঅ' কৰা নাই, ভণ্টি ক'লোঁ ভিডিঅ' কৰি দিবৰ কাৰণে, তাই একেবাৰে দেখিছেনে একেবাৰে ভালকৈ মানে ভিডিঅ' কৰি দিছে। আৰু এয়া ৰুমটোত য'ত ভোগ বনোৱা হয়, আৰু এইফালে পায়স বনাই আছে। আৰু মই এটাই আচৰিত যে ইমান কেইজাতৰ মানে ভোগ বনাইছে, কেনেকৈ ইমান কম সময়ত মানে বনালে, মই আচৰিত। আৰু এইফালে দেখিছেনে, আমি মানে ভাইটিয়ে উৎপাত কৰি থকাৰ কাৰণে মন্দিৰৰ দুৱাৰৰ ওচৰতে একেবাৰে বহি মেলি কথা পাতি আছোঁ। আৰু এইফালে ভণ্টিয়ে তাইৰ মাকৰ শাৰী দি এইফালে খেলি আছে। তাৰ মানে ইমান আমনি কৰিছে, মানে তাই গৰম লাগিছে, ক'ব পৰা নাই, দিগদাৰ কৰিছে। আৰু শোৱাও টাইম হৈছিল তাৰ। আৰু এইফালে শুবৰ কাৰণে মই
চেষ্টা কৰিছোঁ হোৱাই নাই আৰু এয়া দেখিছেনে কি হ'ব মোৰ ফালে চাই আছে কথা পাতিছোঁ যে হাঁহিছে একেবাৰে মানে ডাঙৰ ছোৱালী নিচিনা আৰু এইফালে মন্দিৰৰ দুৱাৰ খুলিলে আৰু বেলেগ লোকো আহিছে পূজা কৰিবৰ কাৰণে তাৰপাছত আমাক চাহ খাবলৈ মাতিলে ভিতৰলৈ তাৰপিছত চাহ খোৱা হৈ আছে আৰু মই ইফালে ভণ্টি শুৱাই এৰিলোঁ দেখিছেনে ফেনৰ তলত অলপ থিয় হৈ মেলি তাক অলপ লৰাই দিলোঁ তাৰপিছত শুই পৰিলে তাৰপাছত তাক শুৱাই মেলি আৰু ইফালে আহি পৰিলোঁ যিহেতু পণ্ডিতজন আহি পৰিল পূজা কৰিবৰ কাৰণে আমাকো মানে পাতি পাৰি মেলি বহিব ক'লে ওচৰত আৰু এয়া পূজা আৰম্ভ হৈ আছে আপোনালোকক দেখাব চেষ্টা কৰিছোঁ যিমানখিনি মানে মই ভিডিঅ' কৰিলোঁ আৰু এয়া দেখিছেনে বহি লৈছোঁ ভালকৈ আৰু এখেত মানে শান্তি নাই সঁচাকৈ ভিতৰৰ ফালে কেতিয়া গ'ল তাৰপিছত মাতি নাহে আৰু কোনফালে পাৰ হ'ব চাওকচোন এইফালে কি তাই সোমাই আহিব পাৰিব নেকি মানে কি যে কৰি থাকে নহয় আৰু এতিয়া পুৰোহিতজনে ক'লে যে আমাক মানে ধূপ চাকি এইবিলাক জ্বলাই ল'ব লাগে তো আমিও আহি পৰিলোঁ ভণ্টি দুজনী আগতেই আহি পৰিল এয়া দেখিছেনে তাহাঁতক পূজা কৰাও হৈ গ'ল কিন্তু মই সেই পাছত আহিলোঁ তাৰপাছত এয়া ৰেডি কৰি লৈছোঁ কি লাগে আৰু এইফালে খুৰাই ভণ্টিক লৈ আছে আৰু আইতাও বহি আছে আৰু পূজা চলি আছে তাৰপাছত মই সৰু ভাইটি আৰু ভণ্টি আছে তাহাঁতিতো ইমান ওপৰত ঢুকি নাপায় তাৰ কাৰণে মই এইবিলাক ৰেডি কৰি দিলোঁ তাৰপাছত নিজৰটোও ইফালে মানে চাকি জ্বলাই মেলি তাৰপিছত তাহাঁতৰকেইটা জ্বলাই দিম যিহেতু সিহঁতে ক'ত পাৰিব সেইকাৰণে ইফালে জ্বলাই মেলি আৰু এয়া দেখিছেনে ভণ্টি একেবাৰে পূজা কৰাত বিজি একদম ধ্যান দি কি কৈছে আৰু সিটো ছাইডৰ দেখিছেনে সেইজনী হ'ল বৌ তালাপতে থাকে আৰু বৰমাও আহিছে বৰমাই ইফালে লাগি আছে মানে আৰু পিছফালে মা আৰু ভাইটি আৰু এইফালে মনৰ আশা কি আছে মই একেবাৰে কৈ লৈছোঁ দেখিছেনে তাৰপাছত ভণ্টিয়ে ভিডিঅ' কৰি দিছে মাও কৰি দিছে খুৰীও কৰি দিছে আৰু পুৰোহিতজনে পূজা কৰা অলপ ভিডিঅ' ক্লিপ দি দিছোঁ চাওক আগতে ফল মূলখিনি সজাই দিয়া হ'ল এতিয়া ভোগ বনোৱা হৈ গ'ল যিহেতু এই দি লৈছে আৰু পৰ্দাখন টানি দিছে মানে চাব নাপায় তাৰপাছতহে মানে পুৰোহিতজনে কি কৰি দিব তাৰপাছতহে দেখাব আৰু এইফালে তেওঁলোক থিয় হৈ আছে আৰু খুৰাক দেখিছেনে চবেই মানে ভণ্টি এজনৰ পৰা সিজনৰ মানে লৈ আছে আৰু এইফালে ভোগ দিয়া হৈ গ'ল আৰু পৰ্দাখন টানি মেলি এতিয়া আহি পৰিলোঁ শিৱবাৰ থানত অঞ্জলি ল'বৰ কাৰণে এয়া দেখিছেনে ময়ো লৈ লৈছোঁ ফুল বেলপাত আৰু ভাইটি তলৰ ফালে দেখিছেনে হাত পাতি আছে তাই ল'বৰ কাৰণে তাৰপাছত লৈ ল'লোঁ আৰু ভিডিঅ' কোনে কৰি দিব সকলোৱে অঞ্জলি লৈ আছে তাৰপাছত লোৱা হৈ গ'ল আকৌ এইফালে আহি পৰিলোঁ কালী মাৰ ওচৰত অঞ্জলি ল'বৰ কাৰণে আৰু এইফালে ফুল দি আছে অঞ্জলি ল'লোঁ প্ৰণাম মন্ত্ৰ কৰিলোঁ আৰু এয়া লৈ লৈছোঁ আৰু খুৰীয়ে ভণ্টিক লৈ আছিলে সেইকাৰণে পৰা নাই তাৰপাছত অঞ্জলি লোৱাৰ পাছত এতিয়া ব্ৰত ভাঙিবৰ কাৰণে পঞ্চমৃত লৈ ল'লোঁ আৰু এয়া দেখিছেনে আৰু পঞ্চমৃত বহুত মানে টেষ্টি আছিলে মানে সঁচাকৈ আৰু এয়া দেখিছেনে পুৰোহিতজনে আৰু এটা কথা ক'বলৈ আপোনালোকক পাহৰিয়ে গৈছোঁ যিহেতু ভণ্টি অন্নপ্ৰাশন ঘৰত কৰা হোৱাই নাছিল ঘৰত কৰিব বুলি ভাবিছিল কিন্তু তাৰ ককায়েক যেনেকুৱা মানে সৰু আছে ন একো বুজি নাপায় সেইকাৰণে তাই বিস্কিট এইবিলাক কি মানে যি খায় সেইটোৱে তাৰ মানে ভণ্টিক খুৱাই দিছিল সেইকাৰণে মন্দিৰত আহিয়ে ভগৱানৰ মানে ভোগ দি মেলি ভোগৰ প্ৰসাদ দি তাক অন্নপ্ৰাশন কৰিম বুলি খুৰাই ক'লে তো আমি সেইকাৰণে আহিলোঁ আৰু এয়া দেখিছেনে তাই শুই আছে মানে কিমান দেৰিৰ পৰা শুব চেষ্টা কৰিছে শুব পৰা নাছিল আৰু ইফালে তাৰ শুইয়ে মানে অন্নপ্ৰাশন কৰি দিছে একো নাই ভালেই হৈছে পণ্ডিতজনে তাই অন্নপ্ৰাশন কৰিলে পাছত গৈ আহিলে মানে জানিব পাৰিব আৰু ভিডিঅ'টো চাব পাৰিব ইউটিউবত আৰু এয়া দেখিছেনে অন্নপ্ৰাশন কৰি আছে তাৰ মানে কি নিয়ম কৰি মেলি তাৰপাছতহে তাইৰ মুখত ভাত দিয়া হ'ল আৰু ইফালে ভণ্টিয়ে তাইক ধৰি দিছে তাই বিচাৰি শোৱাত একেবাৰে বিজি কেনেকৈ গম পাব কি হৈছে কি হোৱা নাই দেখিছেনে
সঁচাকৈ বহুত ভাল লাগিল তাত গৈ। একেবাৰে ঘৰৰ নিচিনা মানে অনুভৱ হ'ল, যেন ঘৰতে আছোঁ, ঘৰৰ পূজা হৈছিল তেনেকৈ। একেবাৰে পূজা কৰা হৈ গ'ল, ভণ্টিৰ অন্নপ্ৰাশনো কৰা হৈ গ'ল আৰু ঘৰৰ সকলোৱে মিলি যি নহওক মন্দিৰত গৈ পূজা কৰিলোঁতো, সেইটোৱে আমাৰ কাৰণে বহুত। যিমানেই সময় পাৰ হৈ গৈছে সিমানেই মানে ঘৰৰ পৰিয়ালৰ পৰা দূৰত্ব বাঢ়ি গৈ আছে। ছোৱালী হয়তো সেই মানে দুখটো বুজি পাওঁ। সঁচাকৈয়ে যিমান পাৰোঁ পৰিয়ালৰ লগত থাকিব চেষ্টা কৰোঁ। কিবা অকেশ্যন হ'লে মানে তেওঁলোকৰ লগত যেন লাগি ভাগি থাকিব পাৰোঁ, মানে অলপ সময় তেওঁলোকৰ লগতে সকলোবোৰ কৰিব বিচাৰোঁ। সঁচাকৈ মানে বহুত কেতিয়াবা ভাবিলে দুখেই লাগে যে ইমান সৰুৰ পৰা মানে জন্ম হৈ এইখন ঘৰত ডাঙৰ দীঘল হৈ মেলি আন এখন ঘৰত যাব লাগে। ছোৱালী হৈছোঁতো যাব লাগিবই, হ'লেও এতিয়া বিয়াৰ কথা ভবা নাই। এদিন নহয় এদিন ভাবিব লাগিব, যাব লাগিব। তো ঘৰৰ মানে সকলোকে কেনেকৈ এৰি যাম মোৰ ভাবিলে মানে চকু পানী ওলাই আহে। সঁচাকৈ মই সেইকাৰণে এইবিলাক নাভাবোঁৱে আৰু সেইকাৰণে ঘৰৰ সকলোৰ লগতে হাঁহি ধেমালিৰে থাকিবলৈ বিচাৰোঁ। আপোনালোকে কি কয় জনাবচোন। ভণ্টিৰ অন্নপ্ৰাশন হোৱাৰ পাছত আৰু আমিও বহি পৰিলোঁ খাবৰ কাৰণে। এয়া দেখিছেনে, সকলোৱে একেবাৰে গোল হৈ বহি ল'লোঁ আৰু এয়া আইতা, বৌ আৰু এইটো চাইডে পুৰোহিত কেইজন আগতে খাই আছিল। তাৰপাছত আমাকো মাতিলে খাবৰ কাৰণে আৰু এয়া ভাইটি দেখিছেনে মোৰ ওচৰত একেবাৰে বহি লৈছে তাই, আৰু এই দুজনীতো খাবৰ কাৰণে মানে আৰম্ভ কৰিলেই। মই ভিডিঅ' কৰি মৰিছোঁ আৰু তাহাঁতি খাই আছে। আৰু এইফালে দেখিছেনে মা, খুৰী, ভাইটি, ভণ্টি, খুৰা একেলগত মিলি বহি লৈছে। তাৰপাছত খোৱা মেলা শেষ হৈ তাত থকা বাচন বৰ্তনবিলাক ধুই মেলি আৰু তলটো মুচি আৰু ইফালে আমি অলপ সময় বহি তাৰপাছত ঘৰ আহিব ওলালোঁ। আৰু আমি আহোঁতে 4মান বাজিলে। ভাবকচোন 9:30 বজাত তাত পোৱাগৈ আৰু আহিলোঁ 9:30মান বজাত। সঁচাকৈ বহুত সময় লাগে, যিহেতু ভোগ বনোৱা হয় মানে তেনেকৈ তাত বনালেতো ইমান সময় নালাগে, বেলেগকৈ যদি নি দিয়ে বহুত সময় লাগে। আৰু ইফালে আমি ঘৰ আহি পালোঁহি। আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ। ব্লগটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। বাই।